নমস্কাৰ জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে। আজি পাস্তা বনোৱা মই এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া মই প্ৰেছাৰ কুকাৰত পাস্তাৰ লগতে অকণমান ৰিফাইন জোখমতে নিমখ আৰু পানী দি মই এটা হুইচেল মাৰি ল'ম, যিহেতুকে পাস্তাখিনি অকণমান টান হৈ থাকে। আৰু এইখিনিৰ লগতে দিবলৈ লৈছোঁ বন্ধাকবি সৰু সৰুকৈ কুটি লৈছোঁ, গাজৰ, পিঁয়াজ আৰু দাংবডি। এনেকৈ পিঁয়াজখিনি অকণমান ৰিফাইনত মই ভাজি লৈছোঁ আৰু হালধি মই নিদিওঁ। সকলোবিলাক বস্তু একেলগে দি নিমখ অকণমান দি ডিপ ফ্ৰাই কৰি ল'ম। বেছিকৈ ভাজি দিলে পাচলিৰ যিখিনি কালাৰ হয় সেই কালাৰটো নোহোৱা হৈ যাব। অকণমান ভাজি ল'লেই হ'ল, 2 পৰা 3 মিনিট আপুনি ভাজি ল'লেই হ'ব। আৰু ভাজা মোৰ হৈ গ'ল পাচলিখিনি। এইফালে মই পাস্তাখিনি বইল কৰা পাস্তাখিনি মই এনেকৈ ৰিফাইনতে দি দিছোঁ। আৰু বেছিকৈ পাস্তাখিনি বইল কৰিলে খাবলৈ বেয়া হ'ব, সেইকাৰণে এটা হুইচেল মৰাৰ পাছতে পাস্তাখিনি সিজিয়ে যায়। আৰু ইয়াৰ পাস্তাত মই অকণমান চচ দিছোঁ আৰু জোখমতে নিমখ দি দিছোঁ। বাকী একো মই মছলা দিয়া নাই। আৰু বইল কৰা সিজাই লোৱা পাচলিবিলাক মই দি দিছোঁ আৰু মোৰ পাস্তা ৰেডি হৈ গ'ল। আৰু পাস্তাটোত আচলতে বহুত বেছিকৈ কিবাকিবি দি মই নাখাওঁ, বন্ধাকবিটোৱে মই বেছিকৈ দিওঁ। বন্ধাকবি আৰু পাচলি যিটো সময়ত যি পাচলি পোৱা যায় পাচলিবিলাকে মই দি দিওঁ। আৰু মোৰ পাস্তাৰে খাই বৈ মই পাৰ্লাৰলৈ বুলি ওলাই আহিলোঁ। আৰু ছানডে বন্ধ থাকে যদিও এতিয়া পূজাৰ ছিজন, সেইকাৰণে এনেকৈ মুখখন ফুল প্ৰটেকশ্যন লৈ ৰ'দৰ পৰা হাত সাৰিবলৈ এনেকৈ আহিলোঁ। আৰু ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ, আজিলৈ আহিলোঁ।